নমস্কাৰ নিউজ এডিটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বনাসমিয়াৰ প্ৰথমে দিছতে ব্ৰেকিং নিউজ বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ আৰক্ষীৰ গুলিত আহত দুধৰ্ষ ডকাইত জাহিৰ আলী উৰফে ভুট্টু বহু অসামাজিক কাৰ্যৰে জড়িত জাহিৰ আলী পুৱতি নিশা প্ৰায় 3:30 সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা শুকুৰবাৰে নিশা জালনোট নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে সেই অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল জাহিৰ আলীক নকল নোট থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল জাহিৰে আৰক্ষীৰ গুলিচালনাত ভৰিত গুলিবিদ্ধ হয় জাহিৰ আলী সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু পুনৰ ৰাজ্যত সংঘটিত হৈছে এনকাউণ্টাৰৰ দৰে ঘটনা এইবাৰ বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ আৰক্ষীৰ গুলিত আহত হৈছে দুধৰ্ষ ডকাইত জাহিৰ আলী উৰফে ভুট্টু বহু অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত আছিল এইজন জাহিৰ আলী আৰু পুৱতি নিশা 3:30 সংঘটিত হয় এই এনকাউণ্টাৰ শুকুৰবাৰে নিশা জালনোট আৰু নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষী আৰু এই অভিযানতে গ্ৰেপ্তাৰ কৰা হৈছিল জাহিৰ আলীক আৰু নকল সোণ থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল জাহিৰে আৰক্ষীৰ গুলিচালনাত ভৰি গুলিবিদ্ধ হয় জাহিৰ আলী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে যি সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনো অপৰাধীকে হাৰি যাবলৈ দিয়া নহব কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে অপৰাধীৰ বিৰুদ্ধে আৰু তেনে সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে এনকাউণ্টাৰ আৰু বিশ্বনাথ চাৰিআলিতো এবাৰ পুনৰ এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে দুধৰ্ষ ডকাইত জাহিৰ আলী গুলিবিদ্ধ হৈছে জাহিৰ আলী উৰফে ভুট্টু গুলিবিদ্ধ হৈছে বহু অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত আছিল এইটো ডকাইত জাহিৰ আলী পুৱতি নিশা প্ৰায় 3:30 সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা শুকুৰবাৰে নিশা জালনোট আৰু নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষী আৰু সেই সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল জাহিৰ আলীক আৰু নকল নোট থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল জাহিৰে আৰক্ষীৰ গুলিচালনাত ভৰিত গুলিবিদ্ধ হৈছে জাহিৰ আলী আৰু বৰ্তমান সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ বিশ্বনাথ চাৰিআলিত এবাৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ আৰক্ষীৰ গুলিত আহত হৈছে দুধৰ্ষ ডকাইত জাহিৰ আলী উৰফে ভুট্টু আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা আকৌ গৰজি উঠিছে আৰক্ষীৰ বন্দুক আৰু এইবাৰ বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা বহু অসামাজিক কাৰ্যৰ সৈতে জড়িত জাহিৰ আলী উৰফে ভুট্টু নামৰ এই লোকজন আৰু পুৱতি নিশা 3:30 সংঘটিত হৈছে এই ঘটনা শুকুৰবাৰে নিশা জালনোট নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে আৰু এই অভিযানতেই গ্ৰেপ্তাৰ কৰা হৈছিল জাহিৰ আলীক নকল নোট থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল জাহিৰে আৰু তাৰ বাবে আৰক্ষীয়ে গুলিচালনা কৰে আৰু ভৰিত গুলিবিদ্ধ হয় জাহিৰ আলী সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত আৰক্ষীৰ ক্ষমা কৰিব অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে কোনো কাৰণতে অপৰাধীক হাৰি যাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধেই হওক বা যিকোনো অপৰাধৰ বিৰুদ্ধেই হওক আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন অভিযানতো এনকাউণ্টাৰৰ ঘটনা পোহৰলৈ আহিছিল আৰু এইবাৰ বিশ্বনাথ চাৰিআলিত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলিত আহত হৈছে দুধৰ্ষ ডকাইত জাহিৰ আলী উৰফে ভুট্টু আৰু ভুট্টুৰ বিৰুদ্ধে আছে বহু ধৰণৰ অভিযোগ বহু অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত এইজন জাহিৰ আলী উৰফে ভুট্টু পুৱতি নিশা প্ৰায় 3:30 সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা শুকুৰবাৰে নিশা জালনোট নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে আৰু এই অভিযানৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল জাহিৰ আলীক নকল নোট থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে কৰে গুলিচালনাত ভৰিত গুলিবিদ্ধ হয় জাহিৰ আলী সংকটজনক অৱস্থাত বৰ্তমান তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছে জাহিৰ আলী